तो हाय हेलो गाइस, आप सभी लोग कैसे हो? आई होप कि आप लोग बढ़िया होंगे एंड बढ़िया रहना। गाइस मैं अभी एक वीडियो बनाने जा रहा हूँ, जो मेरा वीडियो भाइरल हो जाए। तो বন্ধুসকল, এইটো মোৰ প্ৰথম ব্লগ ভিডিঅ' হয়। এতিয়া মই গাঁৱতে কাম কৰিব গৈ আছোঁ। আমি মিস্ত্ৰী কাম কৰোঁ, কেনেকৈ কৰোঁ, কি কৰোঁ, গোটেইখিনি আজি দেখাই দিম আমি। এই বন্ধুসকল, এই কাম কৰিব আহি মাত্ৰ এতিয়া মোক তামোল কাটিব দিলে। তামোল গুৱা বুলি কয় এইটো। এতিয়া ইয়াক কাটি সেনে খাম আৰু খাই বৈ কামত লাগি যাম আৰু। ৰাইচ তামোল খালোঁ, এতিয়া কামত লাগি যাম আৰু। বন্ধুসকল, এতিয়া কামত আমি লাগি গ'লোঁ। এতিয়া ফৰ্মাবিলাক খুলিব লাগে। ফৰ্মাবিলাক খুলিম আমি। এতিয়া খুলিকেনে ওপৰত লিংটাৰ বান্ধিব লাগে, এইটো লিংটাৰ দিব লাগে। লিংটাৰটো আমি ফৰ্মা লগাই ফিটিং কৰিম। লাহে লাহে দেখা পাব। सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सकी ऐसी जिंदगी चाहे जिंदगी। लोगों ने लिंकर फॉर्मा बनाया है, फॉर्मा फिटिंग करी नेকি बहकी सभी जुबां है, हम हैं हजारों में। अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। বন্ধুসকল, এয়া আমি মাত্ৰ গৰমতে বহুত গৰম কি কৰিবি আৰু। লিংটাৰ মানে এইটো গলাবান বুলি কয়। এইটো আমি পাকাৰে দিম। এতিয়া পাকাৰ মানে ফৰ্মা চব ফিটিং কৰিলোঁ এইবিলাক। এতিয়া মছলা যোগাৰ কৰি দিছোঁ। মছলা মানে ঢালাই বুলি কয় এইটো, চাব পাৰে। শিলগুটি, বালি, চিমেণ্ট এইবিলাক মানে বিভিন্ন সংমিশ্ৰণ কৰি বনাইছোঁ। এতিয়া সেইটো ওপৰত ঢালি দিম। ঢালি দিয়াৰ লগে লগে আমাৰ কামটো হৈ যাব। আৰু আমি আৰু এটা বস্তু দেখাম। এইটো বাথৌ মন্দিৰ বুলি কয়। সুন্দৰভাৱে আমি সজাই পৰাই বনাইছোঁ। চাওঁ আপোনালোকৰ কেনে লাগিছে, ভাল লাগিছে নে নাই কোৱা, আৰু কমেণ্ট কৰা যদি ভাল লাগিছে। सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। এই গাইস, বহুত গৰম আজি, একদম অধিক গৰম। লিংটাৰটো আধা ঢালিলোঁ। আধা ঢালাৰ পিছত আমি এতিয়া বৰ্তমান নামি আহিলোঁ তললৈকে। বহুত গৰমত থাকিব নোৱাৰি, একদম ঘামি অৱস্থাহে হৈ গৈছে আৰু। এইটো ভাইটি মানে মছলা বনাই আছে। এই আমাৰ মছলা মৰা মানুহ, মছলা মাৰি আছে পুৰা, একদম মছলা মৰাৰ ঘৰ বনাই আছে বোলে। এইটো ব্লেক টাইগাৰ হয় চিমেণ্টটো। ইয়াতে এটা কুপন পায়, সকলোৱে লগাবা। একদম ধুনীয়া এটা কুপন পাই যাবা, 10 से 10 লাখ तक। কুপন এটা দেখাই দি আছে, এইটো কুপনটো চাওক। ইয়াতে লিখা আছে ব্লেক টাইগাৰ 10 से 10 लाख तक। देखो 20 টকা গাইছ। দুখান টিকেট হ'ল, দুটা চিমেণ্ট খোলা 20 টকা। ধুনীয়াকৈ লিখি দিছে ইয়াতে ব্লেক টাইগাৰ বুলি, পুৰা 10 से 10 লাখ तक বঢ়িয়াকৈ লিখি দিছে ইয়াতে। 10 লাখো পাই যাব পাৰে, একদম যদি ভাগ্য থাকে 10 লাখো পাই যাবা। একদম কোনো কথাই নাই, আৰামত 10 লাখ। আৰু 10 লাখ পালেতো একদম ধনী হৈ যাব। এই গাইছ, আজি আমাৰ কাম শেষ হ'ল। আজি লিংটাৰ ঢালি শেষ কৰি দিলোঁ। পূৰা গৰমত বহুত গৰম লাগিছে আজি দিনটো। এইখন আমাৰ প্লেট, ইয়াতে আমি মছলা মাৰি লিংটাৰটো ঢালি দিলোঁ সুন্দৰকৈ। আজিৰ কাৰণে মানে আমাৰ ছুটি আৰু। স্কুলত যেনেকৈ ছুটি দিয়ে, আমাকো আজিৰ কাৰণে ছুটি দিলে। সেয়া গাহৰি চাওক, মাইকী গাহৰি কি চাইজ চা, সেইটোৱা চাইজ পুৰা একদম। হেল্ল' গাইছ, ঘৰত যাই আছোঁ এতিয়া আমি কাম কৰি। ঘৰ পালোঁ আহি, এইটো আমাৰ ঘৰ ইয়াতে। এইগিলা মাইনাহাত খেলি আহিলা, এয়া বাবুহাত।